নমস্কাৰ, মোৰ নাম সুজাতা চুতীয়া। মোৰ ঘৰ যোৰহাট লাহিং পাণবাৰী গাঁৱত। মোৰ কবিতাৰ শিৰোনামা আঘোণৰ কুঁৱলী, কবি কেশৱ মহন্ত। আঘোণৰ কুঁৱলী, আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতাসোণ বৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰ সময় নোপোৱা, দেখিলোহেঁতেন বা পতাসোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এইজাক দাৱনিৰ মাজতে আছিল নেকি সেউতীও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে 17 বছৰ হোৱা মুকতুল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি ৰিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰত দাৱনিৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি। কাম আছে আঘোণৰ পথাৰত, কাম আৰু কাম। ধন্যবাদ।